আজিৰ ভিডিঅ'টো বহুত বিশেষ ভিডিঅ' মানে আমাৰ জীৱনৰ কাৰণে বহুত ডাঙৰ মানে এটা ক'ব নোৱাৰা ভাল লগা মুহূৰ্ত। আমাৰ অকণমানিজনী ডাঙৰ হ'ল, তাই স্কুল যাব। এয়া ইউনিফৰ্ম জোখ দিবলৈ যোৱা দিনা ইউনিফৰ্ম যোনদিনা আনিব গৈছিলোঁ সেয়া দোকানখনত। তাৰপাছতে জোখ মাখ লৈ মেলি তাৰপৰা যি প্ৰয়োজনীয় যিমানখিনি আছিলে জোতাৰ পৰা ইউনিফৰ্মৰ পৰা গোটেইখিনি তেওঁলোকে ৰেডিমেড আছিলে কাৰণে একেদিনাই দি দিলে। এইটো দিন আছিল মাৰ্চ মাহৰে দিন আছিল, 18 মাৰ্চ আছিলে। তাৰপাছত তাই ভাল পাইছে, নতুন কাপোৰ পাইছে, হাঁহি হাঁহি ক'বলৈ বাকী নাই আৰু। তাৰপাছত নেক্সট এয়া ইউনিফৰ্ম লোৱা হৈ গ'ল। আজি হৈছে এপ্ৰিলৰ 2 তাৰিখ। আমি আজি গৈছোঁ গুণগুণৰ কিতাপ আনিবৰ কাৰণে সিহঁতৰ স্কুলৰ পৰা। গৈ আছোঁ কিতাপ আনিবৰ কাৰণে। তাৰপাছত তাত গৈ আৰু জোলনা স্কুলত গৈ আমাৰ গুণগুণে জোলনা নেখেলিবনে। প্ৰথমতে এখনত খেলি ল'লে অলপ সময়, তাৰপিছত খেলাৰ পাছতে আৰু কিছুমান টিফিন বক্স আৰু কিবাকিবি সেইকেইটা আনিব লগা আছিলে। ডাইৰেক্ট গৈ পালোঁগৈ বিশালত গৈ তাই প্ৰয়োজনীয় বস্তুখিনি আনিলোগৈ সেই 2 তাৰিখৰ দিনাই। বিশালত তাইৰ বস্তু, দেউতাকৰ বস্তু আৰু সৰু সুৰা কিবাকিবি বজাৰ কেইটামান কৰি তাৰপাছত খৰমুৱা খালোঁ। আজিৰ পৰাতো শান্তিয়ে জীয়াই থকা খেলা ধূলা বয়সখিনি গ'ল আৰু। কাইলৈৰ পৰা নতুন স্কুল হ'ব। জীৱনটোৰ কাৰণে অকল পঢ়িয়ে থাকিব লাগিব, শিক্ষা শেষ নহ'ব দেই। হ'ব, কাইলৈ প্ৰথম স্কুল যাবি। আমি কাইলৈ লগ পাম কৈ দিয়া। আজি কেই তাৰিখ? 7 এপ্ৰিল 2025 চন। 2025 চন। কাইলৈ লগ পাই আছোঁ কৈ দিয়া। বাই বাই, গুড নাইট কৈ দিয়া। হ'বতো গুড মৰ্ণিং কৈ দিয়া আকৌ এফালে। গুড মৰ্ণিং হন। আজি ধুনীয়াকৈ স্কুল যাব লাগিব। মই তোমালৈ ইমান ধুনীয়াকৈ কাপোৰ চাপোৰ চব থৈ দিছোঁ চোৱা। এইটো তুমি গেঞ্জি পিন্ধিবা, এইযোৰ মোজা পিন্ধিবা, চোলা পিন্ধিবা, এইটো ইনাৰ পিন্ধিবা, পেণ্ট পিন্ধিবা। দেখিছা নাই? দেখিলা? গুণগুণৰ একদম উঠিবলৈ মন নাছিলে বেচেৰীজনী, দেখি বেয়াও লাগিছে। গুড মৰ্ণিং কৈ দিয়া এফালে। তেনেকেই লৈ যাম আৰু এতিয়া পটাপট গা পা ধুৱাই মোক। ইমান ধুনীয়া ধুনীয়া বেগটো দেখিছা? টিফিন ফ্লাস্ক চবতে নাম লিখি লিখি দিছোঁ। ৰেডি হৈছা নি? পিন্ধিছা? পাৰিছানে পিন্ধিবলৈ? অঁ, মোজা পিন্ধিছা নিজে নিজে? বাবা, মই পিন্ধাই দিম নহয়, ৰ'বা। বেলপাত মাৰি দিছোঁ। বাবা, মানুহ স্কুল যাব আৰু। বেল মাৰিব নি? অঁ, বেলটো মাৰিব পাই। বাবা, ৰঙা বেল্ট। অঁ, এই পাতৰ কথাই কোনে কৈ আছিলে আকৌ? এই পাত বেল্টৰ কথা কৈ আছিলে নহয় তাই, এনেকুৱা এপাত লাগিব বুলি। কৰিছা নি? নমো কৰিলা? এফালে চা, ওপৰৰ ফালে কৃষ্ণ
ভগৱানক সেৱা ভাগ জনাই ল'লে। কৈ দিয়া কৃষ্ণ মই স্কুল যাওঁ দেই, কৈ দিয়া। কলিজা ৰেডি স্কুল যাবলৈ। চুলি টিকনি ন এতিয়া চলো আজি স্কুল। বেগটো আমি স্কুল পাই গ'লোহি। গুণগুণৰ স্কুল। স্কুল পালাহি নি? আমি এতিয়া সোমাম আৰু ন? চাওঁ ব'লা। এয়া নিজে নিজে গ'লগৈ আৰু বেয়া লাগিছিলে, কিন্তু সাংঘাতিক মোৰ দুখ লাগিছিলে, কিন্তু তাইক দেখুৱাব নোৱাৰোঁ নহয়। স্কুট এণ্ট্ৰি কৰিলে আৰু মেমে লৈ গৈছে ভিতৰলৈ। অলপ পাছতে মনটোৱে নকহি বোলো চাই আহোঁগৈ তাই কিনো কৰি আছে, কিন্তু দেখিলোঁ শান্তিয়ে বহিয়ে আছে ঠাণ্ডাকৈ। আজি প্ৰথম দিনা এক্সপিৰিয়েঞ্চ কেনেকুৱা ল'ৰা ছোৱালী থৈ? নক'ব আৰু, কিন্তু কান্দা নাই দেই। কন্দা নাই ন? কান্দা নাই ভয় খাইছে ন? ভয় খাই পিনি মানে চুপচাপ আৰু চুপচাপ হৈ আছে। তাকে আমি চাই আছোঁ কিমান টাইম হয় কি হয়। ওলাই অহাৰ পিছত দেখুৱাম ন কি কি কৰিলে ক'ম। তাৰ অলপ পাছতে প্ৰিন্সিপালে ক'লে যে নাৰ্চাৰী পেৰেণ্টছে যদি ষ্টুডেণ্টক চাব বিচাৰে তেতিয়াহ'লে চাবলৈ আহিব পাৰে। তাৰপৰা CCTV কেমেৰা মাৰি তেনেকৈ চালোঁ, বহুতেই চালোঁ কিনো কৰিছে কিনো নাই কৰা। চাবচোন কি কি কৰি থাকে। অকণমান সময় বহিলে, তাৰপাছত নিজৰ টিফিনটো উলিয়ালে। অকণমান সময় হ'ল বাৰু, তাৰপিছত টিফিন উলিয়ালে। নিজে খুলিব পৰা নাছিলে, খালি মেমক খুলিবলৈ দিলে। মেমে খুলি দিলে। খুলি দিয়াৰ পাছত নিজে যি নিছিলে আৰু আঙুৰ কিবাকিবি সেইখিনি নিছিলে, সেইখিনি খালে। লগৰখিনিৰ লগত কিন্তু শ্বেয়াৰ কৰিছে, সেইটো দেখি ভাল লাগিলে মোৰ। নতুন ল'ৰা ছোৱালীক স্কুলত দি বাপেকবোৰ ৰৈ আছে। আজি প্ৰথম দিনা বুলি আমি সকলোবোৰ ৰৈ থাকিলোঁ, কাৰণ সোনকালে ছুটি দিম বুলি ক'লে। তাৰপিছত অলপ টাইমৰ পাছতে বাহিৰত খেলিবলৈ লৈ আহিছে। আমি বাহিৰৰ পৰা যেনে তেনে চাই আছোঁ আৰু তেনেকেই। কন্দা মেলা নকৰিলে বাৰু দেই, খেলা নিজে তেনে খেলি শেষত ভালেই পালোঁ বুলি কৈছে। কি হয় এতিয়া জানো, পিছত দেখুৱাই আছোঁ ৰ'ব, পিছৰখিনি চাই থাকক। জীয়েককেইটা জীয়েকহঁতক চাই আছে, খেলি আছে। এফালে চোৱা, ভাল লাগিলে হয় নেকি? ভাল লাগিলে আজি? কাইলৈ আকৌ আহিবানে? এফালে চোৱা, কাইলৈ আকৌ আহিবানে? আহিবা। শুন, ঘৰ পাই গ'লাহি? কি কৰিলা কোৱাচোন? অঁ, চকলেট কি আৰু কি কৰিলা? কি খেলিলা? তোমাক কান্দিবলৈ মন গৈছিলে নি অকণমান? নাই যোৱা। প্ৰথমতে ভয় খাইছিলা নি অকণমান? অকণো ভয় খোৱা নাই? তাৰপিছত লাষ্টত আহোঁতে কি হ'ল? চকুটো কি হ'ল? চকুটোত কি হৈছিলে? মাৰি দিছিলে। হ'ব দিয়া তেতিয়াহ'লে। এইদৰে মাৰ চাৰ খাই মেলি আহি ভাল পালোঁ বুলি কৈছে। আকৌ কাইলৈৰ পৰা যাম বুলিও ক'লে, ভাল লাগিছে সেইকাৰণে।
প্ৰথম দিনটো সদায় বিশেষ হৈ ৰওক বুলি এনেকৈ ৰাখি থ'বলৈ চেষ্টা কৰিলোঁ অকণমান। আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে এগৰাকী ভাল মানুহ হৈ থিয় দিব পাৰে সমাজৰ আগত। এয়া আমাৰ ভৱিষ্যত আৰু আমাৰ অকণমানি পৃথিৱীখন, কলিজাটো আমাৰ। আজিলৈ বাই বাই।